মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰম্ভ কৰোঁ ক্লাছ 8 লেসন 3 এ ভয়েজ এৰাউণ্ড দ্য ৱৰ্ল্ড শীৰ্ষক যিটো পাঠ আছিল সেই পাঠটোৰ দ্বিতীয় অংশ। ইট ইজ ষ্ট্ৰেঞ্জ হাউ ক্লোজ আই ফেল্ট টু হিম। এইটো ভাবিলে সঁচাকৈ আচৰিত লাগিছিল যে তেওঁ কিমান মোৰ ওচৰত আছে বুলি মই অনুভৱ কৰিছিলোঁ, কাৰণ সেইখন এখন বিৰাট ডাঙৰ প্ৰকাণ্ড সাগৰ আছিল, হয়নে? Talking to mom and dad was good, but as much as they tried to understand how it was for me out there, they didn't really know they lived it. মা আৰু দেউতাৰ সৈতে কথা পাতি মোৰ ভাল লাগিছিল, কিন্তু তেওঁলোকে যিমানেই চেষ্টা কৰিছিল মই তাত কেনেদৰে আছিলোঁ তেওঁলোকে বুজিব নোৱাৰিছিল, কিন্তু দিলীপে পাৰিছিল, অৰ্থাৎ দিলীপ দণ্ডে পাৰিছিল। I think it was pretty amazing to share part of my voyage with him. মই মোৰ যিটো সামুদ্ৰিক যাত্ৰা আছিল তাৰ কিছু অংশ তেওঁৰ সৈতে শ্বেয়াৰ কৰিবলৈ মোৰ মতে কেনে মনোমোহা লাগিলহেঁতেন। ইয়াৰ পিছত আছে I didn't know he felt the same way until someone sent me this from his blog. মই তেওঁৰ কেনে অনুভৱ আছিল এই ক্ষেত্ৰত এই কথাটো নাজানিলোহেঁতেন যদি কোনোবা এজনে তেওঁৰ ব্লগটোৰ পৰা তলৰ এই অংকখিনি মোক পঠাই নিদিলেহেঁতেন। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় শুনি আছা। এতিয়া আমি ব্লগটোৰ কথাখিনি চাওঁ কিনো আছিলে। Midnight of the New Year's Eve, just as I was getting out to change the wind van with the wind dropping, the phone rang. তেতিয়া মাজনিশা আছিল আৰু নতুন বছৰৰ উৎসৱৰ দিন আছিল। ঠিক তেতিয়াই মই যেতিয়া বাহিৰৰ যিখন খিৰিকী আছিল, যিফালে বতাহ আহি আছিলে, সেইখন আইনাৰ খিৰিকী আছিল, সেইখন যেতিয়া মই চেঞ্জ কৰিবলৈ গৈছিলোঁ ঠিক তেতিয়াই ফোনটো বাজিছিল। Finding it a bit odd to receive a phone call closed midnight, ঠিক মাজনিশাৰ আগে আগে অহা সেই যিটো ফোন কল আছিল, ফোন কলটো মই ৰিচিভ কৰিবলৈ অলপ টান পাইছিলোঁ যদিও picked up the phone and what a pleasant surprise. মই ফোনটো ধৰিছিলোঁ আৰু সঁচাকৈ কি যে আচৰিত এটা কথা আছিল। জেছিকা কলিং টু উইচিং নিউ ইয়াৰ্ছ। জেছিকাই মোক নতুন বছৰৰ শুভেচ্ছা জনাবলৈ ফোন কৰি আছিল। চ' ভেৰি থটফুল অফ হাৰ, ভেৰি থটফুল টু হাৰ। সেইবাবে মই বৰ ভাবুক হৈ পৰিছিলোঁ তাইৰ ক্ষেত্ৰত। Amongst all the New Year's wishes I have received in all these years, এই বছৰবোৰৰ ভিতৰত মই যিমানবোৰ নতুন বছৰৰ উইচ পাইছিলোঁ সেইবিলাকতকৈ বেছি মই ভাবুক হৈ পৰিছিলোঁ এই কলটোত। And at various places I think I will cherish this. আৰু বিভিন্ন ঠাইত মই ভাবিছিলোঁ যে এইটো অতি সযতনে মই মোৰ বাবে সংৰক্ষণ কৰি ৰাখি থৈ দিম। From this Getsy girl 350 nautical miles away and the nearest human being to me. এই ছোৱালীজনী যিজনী 350 নটিকেল মাইল আঁতৰত আছিল মোৰ পৰা, আৰু তেওঁৱেই আছিল আটাইতকৈ ওচৰত থকা মানুহ। ইজ দ্য মষ্ট স্পেচিয়েল, সেইকাৰণে তেওঁ আছিল বিশেষ। উইথ দ্য উইচ লাইক দিছ, হাউ কেন 2010 নট বি এনিথিং বাট গ্ৰেট। এনেধৰণৰ যিবোৰ উৎসাহমূলক গ্ৰিটিংছ আছে বা শুভেচ্ছা আছে, এইবোৰেৰে 2010 চনটো কেনেকৈনো বাৰু ভাল নোহোৱাকৈ থাকে। On 19 May 2010, Dilip sailed back into Mumbai harbor after 276 days at sea. 276 দিন সাগৰৰ বুকুত থাকি 2010 চনৰ 19 মে তাৰিখে তেওঁ কি কৰিছিল, মুম্বাই যিটো বন্দৰ আছিল সেই বন্দৰটোলৈ ঢাপলি মেলিছিল। He had become the 175th solo circumnavigator. তেওঁ 175 সংখ্যক circumnavigator বা নাবিক হৈ পৰিছিল। And he had achieved his dream of becoming the first Indian national to achieve this feat. আৰু তেওঁই ভাৰতীয়সকলৰ মাজত প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছিল, যিটো তেওঁৰ সপোন আছিল প্ৰাপ্তি কৰাৰ, সেইটো তেওঁ প্ৰাপ্তি কৰিব পাৰিছিল। Sunday 24 January 2010, 2010 চনৰ জানুৱাৰী 24 ৰবিবাৰ, wind, waves, action and drama. বতাহ, সাগৰৰ ঢৌ, ক্ৰিয়া প্ৰতিক্ৰিয়া আৰু নাটকীয় সময়খিনি। My quite sunny conditions ended with a bit of bang.
শান্ত ৰাতিপুৱাৰ যিখিনি সময় আছিল দিনটোৰ যিখিনি সময় আছিল সেইখিনি শেষ হৈছিল এটা ভয়ংকৰ পৰিণতিতে ইলাছ পিংক লেডি এণ্ড আই হেভ বিন হেভিং এ ভেৰি ইণ্টাৰেষ্টিং টাইম আউট তেওঁ কৈছিল ইলাছ পিংক লেডি আৰু মই তাত বৰ মনোগ্ৰাহী সময় পাৰ কৰি আছিলোঁ দ্য উইণ্ড হেজ বিন এক্সপেক্টেড টু ৰাইজ টু নিয়াৰ গেল আৰু আশা আছিল যেন বতাহজাক কিছু ওপৰলৈ উঠিব বাট নান অফ দ্য কম্পিউটাৰ্ছ অৰ ফৰকাষ্ট পিক ডেট ইট উড reach 65 notes I recorded before losing the wind instrument in the knockdown. তো কি হৈছিল কিন্তু যিবোৰ কম্পিউটাৰ আছিল বা যিবোৰ বতৰ আগজনে দিয়া যন্ত্ৰ আছিল সেইবোৰে 65 নট অৰ্থাৎ 65 নটিকেল মাইল ৰেকৰ্ড কৰিছিল কেতিয়া যেতিয়া নকডাউনত এই বতাহৰ যিটো যন্ত্ৰ আছিল বতাহ জোখা যন্ত্ৰ সেই যন্ত্ৰটো হেৰাই যোৱা নাছিল We experienced a total of 4 knockdowns. আমি 4টা নকডাউন কি কৰিছিলো পাইছিলো এই নকডাউন মানে কি নকডাউন মানে হৈছে জাহাজ যিখন নাও আছিল সেই নাওখন ঢৌ আৰু বতাহৰ কোবত কি হৈ যায় ইফাল সিফাল হৈ যায় কেতিয়াবা নাওখন উলটি যাব পাৰে তেনেকুৱা ধৰণৰ উলটি যোৱাৰ দৰে কণ্ডিশ্যন হৈছিল ঠিক আছে তো তেনেকুৱা ধৰণৰ 4টা নকডাউন তেওঁ পাইছিলে the third was the most severe with the most being pushed 180 degrees into the water তৃতীয় যেটো তেনেকুৱা ঢৌ আছিল সেইটো বৰ ভয়ংকৰ আছিল আৰু সেই ঢৌটোৱে 180 ডিগ্ৰী পৰ্যন্ত পানীৰ তললৈ ঠেলি দিছিল অৰ্থাৎ 180 ডিগ্ৰী ওপৰলৈ পানী উঠিছিল একচুয়ালি pushed isn't the right word আসলে push পানীলৈ ঠেলি দিয়া শব্দটো ইয়াত শুদ্ধ শব্দ নহব it would be more accurate to say that Ila's pink lady was picked up আসল শব্দটো ক'বলৈ গ'লে ইয়াত হ'ব কি Ila's pink lady খনক আসলতে ঢৌৰ পৰা উঠাই অনা হৈছিল অৰ্থাৎ ঢৌৱে এবাৰ তললৈ এবাৰ ওপৰলৈ আনিছিল thrown down a wave তললৈ ঢৌটোৱে ঠেলি দিছিল then forced under a mountain of breaking water তাৰপিছত পাহাৰৰ দৰে ওখ ঢৌ এটা আহি ওপৰলৈ তুলি দিছিল and violently turned upside down আৰু ভয়ংকৰভাৱে যিখন নাও আছিল সেইখন নাওখন উলুটাই দিছিল ওপৰ অংশ তললৈ তলৰ অংশ ওপৰলৈ আহি গৈছিল with everything battened down and conditions far too dangerous to be on deck সকলোবোৰ কি হৈ গৈছিল তল মুৱা হৈ গৈছিল আৰু সেই সময়ত সেই অৱস্থাত ডেকত থকাটো ডেক মানে য'ত বহি পেলাই অপাৰেট কৰে সেইখন নাওখন সেই ডেকত বহি থকাটো অসম্ভৱ হৈ পৰিছিল there wasn't anything I could do but belt myself and hold on তেওঁ একো কৰিব পৰা নাছিল জাস্ট নিজকে কি কৰিছিল বান্ধি লৈছিল আৰু বান্ধি লৈ সেইখিনতে ৰৈ গৈছিল উলুটাকৈ with my whole body cleansed up and holding on various objects flying around the cabin and Ila's pink lady complaining loudly under the strain সকলো বস্তু ওপৰত উপঙি আছিল অৰতৰ বস্তুবিলাক নাওখনৰ ভিতৰৰ আৰু Ila's pink lady যিখন আছিল he যেন বৰ আপত্তি কৰিছিল it was impossible to know what damage was there on deck খনত অৰ্থাৎ পৰিভাগত নাওখনৰ পৰিভাগত কিমানখিনি ক্ষয়ক্ষতি হৈছিল তাৰ কোনো অনুমান নাছিল নিশ্চয় অসম্ভৱভাৱে ক্ষতিগ্ৰস্ত হৈছিল it was a little hard at times to maintain my positive and rational thoughts policy আৰু এটো বৰ কঠিন আছিল সেই সময়ত যে মই যোগাত্মক মনোদৃষ্টিৰে কিবা এটা চাম বা পজিটিভলি কিবা এটা চাম আৰু পজিটিভলি কিবা এটা কৰিবৰ চেষ্টা কৰিম but overall I think I can say that the skipper held up as well as Ila's pink lady কিন্তু অৱশেষত মই ভাবো যে মই ক'ব পাৰো যে Ila's pink lady খন অৱশেষত কি হৈছিল সঠিক অৱস্থালৈ আহিছিল it was certainly one of those times when you start questioning exactly why you are doing this আৰু নিশ্চিতভাৱে এইটো সেই সময় যিটো সময়ত আপুনি বা পাঠকে মোক সুধিব পাৰে যে আপুনি এইটো কিয় কৰিছিল but at no point I not answer my own question with long list of reason বহু দীঘলীয়া কাৰণৰ কাৰণে মই সেইটো প্ৰশ্ন নিজকে কৰি নিজে উত্তৰ দিব পৰা নাছিলো exactly আসলতে why you are doing this কিয় আপুনি হেতু কৰি আছিল বা মই হেতু কিয় কৰি আছিল with a long list of reason ইয়াৰ বহুত কাৰণ আছিল why the tough times like that are totally worth it
কিয় এনেকুৱা ভয়ংকৰ সময়বিলাকে কিয় গোটেইখিনি বস্তু এটাৰ লগত সামৰি লয় এনেকুৱা সময়বোৰত after clearing up the roast of it যিমান পাৰি সিমান পৰিষ্কাৰ কৰি and despite finally managing some good sleep অলপ ভালদৰে টোপনি মাৰি উঠি মই তেতিয়াও মাৰ্শমেলোৰ দৰে অনুভৱ কৰিছোঁ অৰ্থাৎ লিকটীয়া এটা প্ৰকাণ্ড প্ৰাণী বুলি অনুভৱ কৰিছিলোঁ physically my arms and legs are all heavy and pathetic and of course I have a lovely collection of bruises শাৰীৰিকভাৱে মোৰ বাহু মোৰ ভৰি এই সকলোবোৰ গধুৰ হৈ পৰিছিল আৰু বিষত জৰ্জৰিত হৈ পৰিছিল আৰু অৱশ্যে কি হৈছিলে মই যথেষ্ট পৰিমাণৰ গোটেই শৰীৰটোতে যথেষ্ট পৰিমাণৰ বিশেষকৈ হাত ভৰিত ছাল এৰুৱাই যোৱা অৱস্থা পাইছিলোঁ মেণ্টেলি আই ফিল লাইক আই হেভ aged a good 10 years আৰু মানসিকভাৱে মোৰ এনেকুৱা লাগিছিল যেন আৰু মই 10 বছৰ বেছি বয়সীয়া হৈ পৰিছিলোঁ বাট আই এম বেক টু নৰ্মেল নাও কিন্তু এতিয়া মই সম্পূৰ্ণ সহজ হৈ পৰিছোঁ and in good spirits as we approach the halfway mark আৰু ভাল অন্তৰাত্মাৰে আমি কি কৰিছিলোঁ আমাৰ halfway mark আমাৰ যিখিনি আধা পৰ্যন্ত সামুদ্ৰিক যাত্ৰাৰ যিখিনি আধা অংশ আছিল এই আধা অংশলৈকে গৈ সেই ঠাইত উপস্থিত হৈছিলোঁ সো ছাত্ৰ ছাত্ৰীসকল আজিৰ এই যিটো পাঠ আছিলে এই পাঠটো ইমানতে অন্ত পৰিল তোমালোক সকলোৱে পাঠটো বাৰে বাৰে পঢ়িবা তেতিয়া নিশ্চয় সুবিধা হ'ব বুজিবলৈ নহয় জানো আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইবটো নিশ্চয় কৰিবা ঠিক আছে তেতিয়াহ'লে আজিলৈ এৰিছোঁ নমস্কাৰ